এতিয়া আৰু চিন্তা নাই কিমান লাগে হাতে বোৱা চিংগল চাদৰ সেয়াও মাটিশালত আহক চাও এইফালে চাওক ধুনীয়াকৈ মই মেলি থৈ দিছো আপোনালোকে ভালদৰে পছন্দ কৰক মই এখিলা এখিলাকৈ দেখুৱাই আছো এয়া হৈছে চেমিননিৰ চিংগল চাদৰ মাটিশালত খটক খটককে বোৱা এইখন চাওক তুমি এটা জেগাৰ পৰা দেখাই থৈ দিয়া এনেকে বঢ়িয়াকে অলপ ওপৰৰ পৰা এতিয়া মই এখন এখনকে দেখাই আছো বঢ়িয়াকে এখন দেখিছে আপোনালোকে গাড়ী দিয়া ডিজাইন হয় এয়া এখন সাইড কৰি দিলো আৰু এখন আহিলে চকলেটৰ দেখিছে তাৰপাছত আহিলে ৰঙা ফুলৰ গাড়ী দিয়া তাৰপাছত আহিলে ৰঙা আৰু কলা ফুলৰ তাৰপাছত আহিলে ৰঙা আৰু সেউজীয়া ফুলৰ কি ধুনীয়া যিখন ভাল লাগে সেইখনৰ আপোনালোকে স্ক্ৰীনশ্বট ল'ব ৰঙা আৰু বেঙেনা কালাৰৰ ফুল থকা মানে আৰু বহুত আছে কিন্তু অলপ সেম হোৱাৰ কাৰণে মই যিখিনি আছে সেইখিনিকে মই মেলি দেখুৱাই দিলোঁ আপোনালোকক আৰু বহুত আছে আপোনালোকে ল'ব পাৰিব আৰু মেছেজ কৰিব আমি ফটো ধুনীয়াকৈ পঠিয়াই দিম আপোনালোকে পছন্দ কৰিবলৈ সুবিধা হ'ব যদি আপোনালোকে পিয়ৰ পকোৱা সূতাৰ চাদৰ ল'বলৈ বিচাৰে তেতিয়াহ'লে মাত্ৰ 2 পিচ আছে 2 পিচ পিয়ৰ পকোৱা সূতাৰ চাদৰ ইমান কোমল আৰু ঘৰতে পিন্ধিবলৈ খুব ভাল পাব আপোনালোকে চাওক পিয়ৰ পকোৱা সূতাৰ চাদৰ আপোনাৰ বেঙেনা ৰঙৰ পাৰি থকা চাওক ইমান ধুনীয়া গোটেইকেইখন মাটিশালত বোৱাই হয় বাৰু কিন্তু এই দুখনটো মানে পিয়ৰ পকোৱা সূতাৰ হয় যদি আপোনালোকে ইচ্ছা কৰে ল'ব পাৰে চিম্পল চাদৰ খুব ধুনীয়া আৰু এনে ধৰণৰ সুন্দৰ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে মনোজ ফেশ্বন ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব